নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটাকৈ লাইক কৰি দিব পথপথৰ সৰু সৰু দোকানীয়ে লাভ কৰিব এখন কাৰ্ড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পলকতে পথপথৰ দোকানীয়ে পাব লোন নতুন ৰূপ দিয়া হৈছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিসমূহক প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এখন ক্ৰেডিট কাৰ্ড প্ৰদান কৰিব বেংক আৰু ইউপিআইৰ সৈতে লিংক থকা ক্ৰেডিট কাৰ্ড এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পাব লোন এই লোনৰ লিমিট গ্ৰহণ কৰা হৈছে ৩০,০০০ টকা পথপথৰ দোকানীক আৰ্থিক সকাহ দিয়াৰ বাবে এই সুবিধা আজিৰ বাজেটৰ পিছতে এই আঁচনিক দিয়া হৈছে নতুন ৰূপ ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে সাজু কৰক নথিপত্ৰসমূহ সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক একাউণ্ট সক্ৰিয় ফোন নম্বৰ ইনকাম চাৰ্টিফিকেট ইত্যাদি নতুনকৈ ৩,৮৮,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰে চৰকাৰকৈ বৃহৎ গহনা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ এই ৭টা পদ্ধতিৰে যাক চৰকাৰী পকী ঘৰৰ বাবে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাসৰ যোজনাৰ পৰ্টেলত আবেদন কৰিবই লাগিব ১৫,০০০ টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও আপুনিও লাভ কৰিব বিনামূলীয়া ঘৰ ৫ একৰ পৰ্যন্ত মাটি থাকিলে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ বতৰে লৈছে কালৰূপ প্ৰচণ্ড শীততে কঁপাই তুলিছে ৰাজ্য উজনিৰ কেইবাখনো জিলাত কালি নিশাৰে পৰা বৰষুণ দিছে ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিজুলী ঢেৰেকণিৰ লগতে আহিব পাৰে ধুমুহা বৰষুণ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাসমূহত ইয়েলো এলাৰ্ট জাৰি কৰিছে শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ ৰাজ্যবাসীৰ বাবে ১৫টাকৈ বৃহৎ গহনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কৰ্মচাৰীৰ পৰা লাখপতি বাইদেউ মিছন বসুন্ধৰালৈকে আছে মিছন বসুন্ধৰাক লৈ কেবিনেটে আনিলে সুখবৰ আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩০ লাখ টকা পৰ্যন্ত লাভ কৰিব গৃহ ঋণ চৰকাৰী কৰ্মচাৰীলৈকে বৃহৎ গহনা হিমন্ত কেবিনেটৰ পূৰ্বৰ ১৫ লাখৰ পৰিৱৰ্তে ৩০ লাখকৈ হ্ৰাস কৰা হ'ল ঋণৰ পৰিমাণ মিছন বসুন্ধৰাৰ আবেদনৰ শেষ তাৰিখ ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে যিসকলে এতিয়াও আবেদন কৰা নাই সেইসকলে লোকে ১৫ ফেব্ৰুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন মিছন বসুন্ধৰাৰ বাবে এছচি সকলে দিব নালাগে ৩ প্ৰজন্মৰ প্ৰমাণপত্ৰ এতিয়াৰ পৰা নগৰ অঞ্চলৰ মহিলাও লাভ কৰিব প্ৰতিমাহে ১০,০০০ টকা নগৰ অঞ্চলৰ মহিলাৰ বাবে লোৱা হ'ল এই বিশেষ আঁচনি গ্ৰাম্য অঞ্চলৰ দৰে নগৰ অঞ্চলৰ মহিলাও গঢ়ি তুলিব পাৰিব উদ্যোগ চহৰ অঞ্চলৰ ২ লাখ মহিলাক সাঙুৰি লোৱা হ'ব এই আঁচনি